guys, welcome to my channel Mansu Vlog. আজি মই আকৌ ঢেকীয়া খাব ল'বলৈ ওলাইছোঁ। ভাদমাহ চলি আছে। এতিয়া ভাদমাহ 15 দিন মান হ'লে বেছি নাই, পটককৈ লোকেলৰ দিনৰ কাৰণে গুচি গ'ল। আমাৰ কাইলৈ দেওবাৰ, আজি শনিবাৰ আমি ৰাতি নামঘৰ আপোনালোকক দেখুৱাম ৰাতি নামঘৰ দৃশ্যটো। তাৰপিছত দোকানবোৰত বহুত এখন আমি হাতী গেট হাতী গেট এখন হাতী গেট মানুহ বহুত হৈছে ইয়াত। আজি শনিবাৰ, কাইলৈ দেওবাৰ বহুত মানুহ হ'ব। আজি দেওবাৰ ৰাতি মই ব্লগ দিম। নাম গাই আছে, আমি সোমাইছোঁগৈ। এইপিনে ইয়াত চাকি জ্বলাইছে, ভিতৰত চাকি জ্বলোৱা ঘৰ আছে। সেইটো ঘৰত মানুহ বহুত হৈছে যে, সেইটো কাৰণে বাহিৰত জ্বলাবলগীয়া হৈ গৈছে চাকি। সেইটো ভিতৰ ঘৰটো সেইখিনি আছে। তাৰপিছত ইখন আমাৰ গানৰ স্কুল আছে, মাধৱদেৱ সংগীত মহাবিদ্যালয়, সেইখন ৰাজ্যবিদ্যালয়। সেইখন ব'লক আমি নামঘৰ এখন মূল গেটখন হয় নামঘৰ ভিতৰলৈ সোমাই যোৱা। বহুত মানুহ হৈছে দেখিছেনে? গৈ আছোঁ চাহপানী খোৱা ঘৰটো। মানুহ বহুত হৈছে আজি শনিবাৰ, কাইলৈ দেওবাৰ হ'ব। এইটো ভাত খোৱা ঘৰ, এইটো চাহ খোৱা ঘৰ। বহুত গাড়ী দেই। এয়া আমাৰ প্ৰসাদ দিছে, লাইন পাতিছে, বহুত দীঘল লাইন। পাছপিনো বহুত দীঘল আছে লাইন। আমি এয়া আগলৈ গৈ আছোঁ, এনেকৈ আগলৈ এনেকৈ লাইন পাতি লৈ আছোঁ। মতা মানুহ থাকে আৰু মহিলা থাকে এনেকৈ। এয়া আমি ভাত খাবলৈ আহিছোঁ, বহুত মানুহ আছে ইয়াতো। ভাত খোৱা সিহঁতো বহুত, ইপিনে বহুত ভাত খোৱা সিপিনেলৈকে আছে। হাতী গেটৰ ওচৰলৈকে মানুহ বহিছিলে। মই যাব নোৱাৰিলোঁ, আমি ভিতৰত সোমাবলৈ ৰৈ আছিলোঁ। ইপিনে আকৌ ভিতৰত মানুহ বহিলে সোমাব নোৱাৰিলোঁ। ইপিনে বান্দাত বহিলোগৈ। তাৰ মই ফটো এখন লগাই দিছোঁ, ভাত কিহে খুৱাইছিলে। আমাৰ ঢেকীয়া খোৱা নাম ঘৰত ভকত বাঢ়িছে, নামত তুলিছে, বোলা যাওঁ নামতে ধৰো। নাম লোৱা এয়া নকাম, এতিয়াহে পাবা বাতৰি। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপুনি এখন জাননীটো চোৱাৰ বাবে অশেষ ধন্যবাদ।